তুমি কেনেকৈ আছো কোনো সুধিবলৈ নাহে। তোমাৰ অসফলতাৰ ফাকদাৰ কোনো ল'ব নাহে। তোমাৰ সফলতাৰ গতিবেগ দেখিলে কত মানুহ তোমাৰ কাষ চাপিব বিচাৰিব, সেইটো সময়ৰ পৰিস্থিতিয়ে দেখুৱাব। ইয়াত অসফলতাৰ কাহিনী পঢ়া নহয়, ইয়াত সফল মানুহৰ জীৱন কথা লিখা হয়, পঢ়া হয়। অসফলতাৰ সময়ত সঁহাৰি নিদিয়া মানুহ তোমাৰ জীৱনত মূল্যতাৰ ভূমিকা পালন কৰিব নোৱাৰে। বিপদৰ বন্ধু অসফলতাৰ প্ৰেৰণা হৈ থিয় হোৱা জনেইতো প্ৰকৃত মানৱ শ্ৰেষ্ঠ বুলিব পাৰি, নহয়নে? চেষ্টাৰ তৰা কষ্ট দেখা অসফলতাৰ ভাবক শুনি কাষত থকা জনেই জানো প্ৰকৃত সত্য নহ'ব?